দুৰ্লভ সেনাপতিৰে কবিতা নাৰী সৃজনীময়ী। মই নাৰী নৰৰূপী, তোমালোকে নামকৰণ কৰাৰ দৰে অনন্য অৰ্ধ আকাশ কিম্বা অৰ্ধাংগিনী। কেতিয়াবা কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ, এয়া 100% শুদ্ধ আৰু সত্যনে? যদি হয় তেন্তে কিয় তোমালোকৰ হাততেই হ'ব লগা হয় বাৰে বাৰে নিৰ্যাতিতা, নিষ্পেষিতা, ধৰ্ষিতা? তোমালোকৰ বাবে ইটো হ'ব লগা হয় আজীৱন কলংকৃতা। মই নাৰী, গৃহিণী, মাতৃ, মমতাময়ী, সহনশীল, ধৈৰ্যশীল, জন্মদাত্ৰী। পতি পুত্ৰ জীয়ৰীৰ বাবে অনাহাৰে অনিদ্ৰাৰে পাৰ কৰিব পাৰোঁ এটা এটা জীয়া উজাগৰি ৰাতি। নাইটিংগেল কিম্বা মাদাৰ টেৰেছা হৈ বুৱাই আনিব পাৰোঁ শান্তিৰ তৰংগিনী। মই নাৰী, সহোদৰী, বাইবা, ভনী। ৰক্ষাবন্ধন তোমালোকৰ বাবে, চেনেহৰ বিহুৱান তোমালোকৰ বাবে। দীৰ্ঘায়ু কামনাৰে প্ৰাৰ্থনা কৰোঁ তোমালোকৰ বাবে। মই নাৰী বীৰাংগনা ঝান্সী ৰাণী। মই নাৰী বীৰাংগনা ঝান্সী ৰাণী। দেশ আৰু স্বজাতিৰ বাবে কনকলতা মূলা গাভৰু। সতী জয়মতী হৈ নিজৰ জীৱন তুলি দি ৰাখিব পাৰোঁ দেশ আৰু স্বজাতিক দিয়া নীৰৱ প্ৰতিশ্ৰুতি। মই নাৰী দেৱীৰূপী, দেৱাংগিনী কিম্বা সৰস্বতী। জ্ঞানৰ আভাৰে আলোকিত কৰি দুখৰ তমসা খেদি ধন দৌলতেৰে কৰোঁ তোমালোককেই ঐশ্বৰ্যশালী। মই নাৰী মোহময়ী ৰূপৱতী। সাগৰ মন্থনত মোৰ ৰূপকেই ধৰি অমৃত পানী কৰিলা অসুৰক ঠগি। নহয় জানো মই ভীষ্মবধৰ সাক্ষী? ৰামচন্দ্ৰয়োতো সন্দেহ কৰিছিল মোক। অগ্নি পৰীক্ষাত প্ৰমাণ কৰিলোঁ ময়েই সতী। তথাপিও তোমালোকে কোৱা নাৰী ছলনাময়ী। মই নাৰী ৰুদ্ৰৰূপী, মহিষমৰ্দিনী, ভদ্ৰকালী। অসুৰৰূপী ভণ্ড পাখণ্ড উদণ্ডহঁতক নিপাত কৰি ৰক্ত বীজৰ ৰক্ত পানী কৰি তাৰ অংকুৰণ নাশি পুনৰ কৰিম এটা নতুন দিনৰ, এটা নতুন যুগৰ আৰম্ভণি। কাৰণ মই এই শক্তিস্বৰূপা নাৰী।